সাবস্ক্রাইব কৰক টেকনিক্যাল ৰাজ চেনেলটি আৰু বেল আইকনটো প্ৰেছ কৰক যাতে মই দিয়া ভিডিঅ' সকলোতকৈ প্ৰথমে আপোনালোকে নমস্কাৰ বন্ধুসকল মোৰ নাম হ'ল ৰাজ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো টেকনিক্যাল ৰাজ চেনেলটোলৈ বন্ধুসকল আজি মই আপোনালোকক হোৱাটছএপৰ এনেকুৱা এটা ট্ৰিক কম যেটো দেখি সকলো আচৰিত হৈ উঠিব হয় বন্ধুসকল আজি মই এই ভিডিঅ'টোত হোৱাটছএপৰ এটা সেটিংৰ বিষয়ে কম যেটো যদি আপোনালোকে এনেবল কৰি লয় তেন্তে বন্ধুসকল যদি হোৱাটছএপত আপোনালোকক কোনোবাই মেছেজ কৰে তেন্তে সেই মেছেজটো হোৱাটছএপে আপোনালোকক পঢ়ি শুনাব বন্ধুসকল বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল প্ৰথমে মই আপোনালোকক চেক কৰি দেখাই দিছো তাৰ পাছত আপোনালোকক কম যে কেনেদৰে আপোনালোকে এইটো কৰিব পাৰিব ঠিক আছে বন্ধুসকল ইয়াৰ কাৰণে প্ৰথমে মই মোৰ হোৱাটছএপটো ওপেন কৰি লৈছো ঠিক আছে বন্ধুসকল তাৰ পাছত মই এই মেছেজটো কপি কৰিছো তাৰ পাছত এটো ক্লিক কৰিছো Hey bro, how are you? এসা বন্ধুসকল hey bro how are you পঢ়ি শুনাছে ঠিক আছে বন্ধুসকল মই আৰু এটা কপি কৰি লৈছো What is your name? এসা বন্ধুসকল what is your name পঢ়ি শুনাইছে ঠিক আছে বন্ধুসকল আৰু এটা কপি কৰিছো My name is Raj. এসা বন্ধুসকল my name is Raj ঠিক আছে বন্ধুসকল বন্ধুসকল এতিয়া মই আপোনালোকক কম কেনেকৈ আপোনালোকে এইটো কৰিব পাৰিব ঠিক আছে বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব এপ্লিকেশনটোৰ নাম হৈছে T2S ঠিক আছে বন্ধুসকল ডাউনলোড কৰাৰ পাছত আপোনালোকে এপ্লিকেশনটো ওপেন কৰি ল'ব ওপেন কৰাৰ পাছত ইয়াত ওপৰত 3 লাইন ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে সেটিংত যাব সেটিংত যোৱাৰ পাছত আপোনালোকে কপি টু স্পিক ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত এটো অফ থাকিব আপোনালোকে এটো অন কৰি ল'ব ঠিক আছে বন্ধুসকল আৰু তলত যিমানখিনি আছে গুটেখিনি অন কৰি দিব ঠিক আছে বন্ধুসকল এতিয়া যদি আপোনাৰ হোৱাটছএপত কোনোবাই মেছেজ কৰে তেন্তে আপুনি কপি কৰি কেনে শুনিব পাৰিব ঠিক আছে বন্ধুসকল এপ্লিকেশনটোৰ লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে গৈ ডাউনলোড কৰি ল'ব বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ